মন দিলুম যাক এই প্ৰাণ দিলুম যাক তায়ো আদি যায় সারিয়া তায়ো আদি যায় সারিয়া ধরে অন্যের হাত মন দিলুম যাক এই প্ৰাণ দিলুম যাক। পবিত্ৰ অকলে অকলে বহি কি কৰি আছা ইয়াতে? এনেই আছোঁ। 2021 চনটো যাবৰে হ'ল। 2021 চনটো বহুত দুখ বেদনা পালোঁ, সেইকাৰণে মন চন বেয়া লগাৰ কাৰণে ইয়াতে বহি আছোঁ। সেইকাৰণে সাগৰৰ পাৰতে কিনো কৰিম আৰু হয়। তাকেই ঠিকেই, মোৰো একেই। 2021 চনটো মোৰ একেবাৰে বেয়া গ'লো জানানে। একদম বহুত দুখ কষ্টৰে পাৰ কৰিলোঁ 2021 চনটো। সেই আহিবলগীয়া 2022 চনটো যাতে ভালে কুশলে যায় তাকে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ আৰু। 2022 চনটোৰ বিষয়ে মই এটা কবিতা লিখিছিলোঁ, তুমি শুনিবা নেকি? শুনিম। তোমাৰ কবিতাটি আবৃত্তি কৰাচোন শুনো। শুনা। মোৰ মৰমৰ 2022 চন, পুনৰ মন ভাঙি নিদিবা আৰু। ইচ্ছা সপোন পূৰণৰ বছৰ হৈ ধৰা দিবা। আটাইতকৈ সুখৰ বছৰবোৰৰ মাজৰ এটা হৈ আহিবা। কোনো প্ৰিয় মানুহ যাতে হেৰাই নাযায়, কোনো ডাবল ফেচৰ মানুহ লৈ নাহিবা জীৱনত। আৰু বেয়া একো নিবিচাৰোঁ, শান্তি বিচাৰোঁ, অলপ মনৰ শান্তি। বাহ বাহ, ধুনীয়া হৈছে তোমাৰ কবিতাটি, মজা। তেনেহ'লে বন্ধুসকল, কবিতাটি কেনে লাগিছে কমেণ্ট বক্সত জনাবচোন। যোৱাৰ আগতে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।